সেৰিকালচাৰ প্ৰজেক্টৰ ওপৰত মই বাহিৰত যোৱাৰতো এনে মই কৰ্ণাটকত নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ মাইচৰত। তাৰপিছত তাতে পোৱাৰ পিছত মোক চিলেক্ট কৰিলে, গতিকে তেখেত বেষ্ট ফাৰ্মাৰ যিহেতু তেখেতক আমি এটা আমাৰ BTADৰ ফালৰ পৰা এটা টিম এটা চিলেক্ট কৰা হ'ল, ফাৰ্মাৰ টু অফিচাৰ। ঠিক তেওঁলোকৰ লগত মই চাইনালৈকে যাবলৈ সক্ষম হৈছোঁ। চাইনাত যাওয়ার কারণটো আমার স্বাগতম জানাইছোঁ আমাৰ অনুষ্ঠান প্ৰতিবিম্বলৈ। চিৰাং জিলাৰ পাণবাৰীৰ আদৰ্শ খেতিয়ক সৰ্বেশ্বৰ বসুমতাৰী এটি চিনাকি তথা জনপ্ৰিয় নাম। আমি ইয়াৰ আগৰ ভিডিঅ'টোত অমিতা খেতিৰ ওপৰত তেখেতৰ এটি ভিডিঅ' বনাইছিলোঁ আৰু ভিডিঅ'টো দৰ্শকৰ যথেষ্ট ভাল সঁহাৰি পাইছে। লগতে যিবিলাক অমিতা খেতিয়ক আছে তেখেতসকল এই ভিডিঅ'টো চাই যথেষ্ট উপকৃত হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আজি পুনৰবাৰ আমি আহিছোঁ তেখেতৰ এটা নতুন প্ৰজেক্ট, সেয়া হৈছে চেৰিকালচাৰ, যিটো এৰী পলু। এই চেৰিকালচাৰৰ ওপৰত তেখেতে এটা প্ৰজেক্ট বনাইছে। গতিকে বলকচোন আমি তেখেতৰ সৈতে কথাখিনি পাতি লওঁ। প্ৰতিবিম্ব অনুষ্ঠানলৈ দাদাক আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। মোৰ প্ৰতিবিম্বসমূহ কৰ্মকৰ্তাসকলক মই স্বাগতম জনাইছোঁ। মোৰ নাম সৰ্বেশ্বৰ বসুমতাৰী, গাঁও হ'ল মোৰ 1 নং গৰবদাৰা, পোষ্ট অফিচ পাণবাৰী, থানা পাণবাৰী, জিলা চিৰাং, BTAD অসম। তো মই আজি চেৰিকালচাৰ ওপৰত কিছুমান কথা ক'ম বুলি ভাবিছোঁ। তাৰমানে যে চেৰিকালচাৰ খেতি কেনেকুৱা, চেৰিকালচাৰৰ লগত আমি সম্পৰ্ক থাকিবলৈ হ'লে আৰু চেৰিকালচাৰ কিমানটা লাভজনক আমি সেই কথাটো ৰাইজৰ মাজত শ্বেয়াৰ কৰিবলৈ খুজিছোঁ। কথা হ'ল এটা এমাহীয়া ক্ৰপ, এমাহৰ ওপৰতে তেখেতৰ ডিমাৰ পৰা পোৱালি জগিব, পোৱালি জগাৰ পৰা বাহা বান্ধিব, সেই এমাহীয়া ক্ৰপ। গতিকে সেই এমাহৰ ভিতৰতে তেওঁলোকে চাকৰিয়ালবিলাকে যেনেকৈ চেলাৰী পায়, আমিও সেই পলু পালকসকলে এমাহৰ ভিতৰতে আমাৰ লাভ লোকচানটো আমি বুজি পাম। গতিকে সেইকাৰণে আমি সেই পলু পালকসকলক আমি এইখিনি ক'ব খুজিছোঁ যে পলু পালক হিচাপে এজন মানুহ খেতিয়ক হ'ব খুজিলে আপোনাৰ তাতে থাকিব লাগিব প্লেণ্টেশ্যন, তাৰমানে কেচেৰু পাত, নাইবা আজি শিমলা আলু টপিয়কা, নাইবা এৰাৰ পাত, ঠিক তেনেকুৱা গছটো আপোনাৰ লগাই ল'ব লাগিব। লগাই লোৱাৰ লগে লগে চাওক, এতিয়া শিমলা আলু, এৰাৰ পাত আৰু কেচেৰু পাত এইবিলাক যদি থাকে তেতিয়াহ'লে নন ষ্টপ আমি খেতিটো কৰিব পাৰিম। তাৰপিছত আমি এমাহত পলু পুহি পেলাই কিমান টকা উপাৰ্জন কৰিব পাৰোঁ। এতিয়া চাওক, মোৰ এইটো ঘৰত 100 গ্ৰামৰ ডিমা আছে। 100 গ্ৰাম ডিমাৰ ভিতৰত টোটেল আমাৰ পলুখিনি একেবাৰে বেয়া হোৱা নাই, খুব ভাল হৈছে, এটাও নষ্ট হোৱা নাই। গতিকে ইয়াতে মই পলুটো অকল পলু পিপাটো বেচাই পেলাই ইয়াতে মোটামুটি 25,000 টকাটো এনে হাঁহি মুখে পাম আৰু কি। তাৰপিছত আৰু আহিল আমাৰ বাহাটো। বাহাটোত ইয়াতে কমেও 10 কেজি বাহা হ'ব। 10 কেজি বাহা হ'ব লাগিলে কিমান হ'ব, ইয়াতে 650, 700, 550 এনেকৈ যদিও আমি ৰেট ধৰোঁ, তথাপিও আমাৰ ইয়াতে 10,000 টকা আহিব। টোটেল ইয়াতে মোৰ কেলকুলেশ্যন মতে ইয়াতে 35,000 টকাটো উপাৰ্জন হ'ব আৰু কি, টাৰ্গেট আৰু কি। 35,000 টকা যদি আমাৰ এমাহত হয়, তেতিয়াহ'লে আমি তেনেকৈ আমি খেতিটো কৰি থাকিলে আমাৰ পলু পালকসকলেও যথেষ্ট চলিব পাৰে। কিন্তু কথাটো চাওক কি, আমি এই 35,000 টকা এমাহত উপাৰ্জন কৰিব প্ৰতি মাহে মাহে নোৱাৰিব। কাৰণ কেতিয়াবা চাওক, অভাৰ গৰম যদি আহে তেতিয়া আপুনি পলু পুহিব নোৱাৰিব, অভাৰ ঠাণ্ডা আহিব তেতিয়াও আপুনি পলু পুহিব নোৱাৰিব। কাৰণ কিয়, আপোনাৰ লেংৰি প্ৰচেছত তাৰমানে বেছি দিনটো লাগি যায়। অভাৰ গৰমত কি হ'ব, আমাৰ পলুবিলাক মানে বেমাৰ নিচিনা লেহেলুৱা হৈ যায় আৰু কি। গতিকে সেইকাৰণে আমি সেইটো কেলকুলেশ্যন কৰি পেলাই অভাৰ গৰম 2 মাহ বা 3 মাহটো আমি এৰি দিব লাগিব, অভাৰ ঠাণ্ডা 1 মাহ 2 মাহটো এৰি দিব লাগিব। বৰ্তমান এনেকুৱা হৈছে, এইটো মাহ বেষ্ট
আৰু এমাহ গুচি গ'ল মানে নৱেম্বৰ ডিচেম্বৰ তাৰপিছত ইফালে হ'ল আমাৰ মাৰ্চ এপ্ৰিল মে এইখিনি এনেকৈ আমাৰ এজন পলুপালকে 6 পৰা 7 বাৰ পুহিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ উপাৰ্জনটো খুব সুন্দৰভাৱে চলি যাব ইয়াতে মোৰ 3জন আছে কাম কৰি আছে 3জনত মোটামুটি ধৰি লোৱাচোন এই এমাহতে আমাৰ সেই তাৰমানে এনেকুৱা হৈ গৈছে প্ৰথম অৱস্থাত আমাক 3জন মানুহ নালাগে কাৰণ ভেকচিন হোৱাৰ পিছত 1 সপ্তাহৰ পৰা 10 দিন এজন মানুহে চম্ভালিব পাৰিব 10 দিনৰ পৰা 15 দিনলৈকে 2জন মানুহ লাগিব 15ৰ পৰা 20-25লৈকে 3জন মানুহ লাগি যাব তাৰমানে কিয় যেতিয়া মানে বেছিকৈ খাবলৈ ধৰিব তেতিয়া মানে অলপ মানুহৰ প্ৰয়োজনটো বেছি হয় আৰু কি এতিয়া যেহেতু ইয়াৰ বয়স 1 মাহ তাৰ পাছত কি কৰে এই পলুটো 1 মাহ তাৰমানে চাওক এতিয়া আমাৰ বাহা বান্ধা হ'ল 1 মাহতে সি ডিমাৰ পৰা পলু পাত খাৱাৰ পৰা বাহা বান্ধাকলৈ 1 মাহ গতিকে এইটো মই ক'লোঁগৈ যে আমি ডিমাও প্ৰডাকশ্যন কৰোঁ যেতিয়া ডিমা প্ৰডাকশ্যন নকৰোঁ তেতিয়া আমি কি কয় সেইটো ইদুৰাই পেলাই আমাৰ পলুবিলাক আমি থলুৱা বজাৰত বিক্ৰী কৰোঁ নাইতো কেতিয়াবা বেপাৰীহে বেপাৰীক দি দিওঁ আৰু কি আৰু যেতিয়া আমি পলু ডিমা প্ৰডাকশ্যন কৰোঁ তেতিয়াতো মই ক'লোঁগৈ যে ফাৰ্ষ্টটো বাদ দিম লাষ্টটো বাদ দিম মাজৰ খণ্ডটো আমি গোটেইখিনি পলু ভাল চাই আমি সেইটো মালা চিয়াই পেলাই সেইটো আমি পলু ডিমা প্ৰডাকশ্যনৰ কাৰণে থৈ দিওঁ আৰু কি বাকীবিলাক কিন্তু আমি মানে এজেহল নাৰাখোঁ এজেহল ৰাখিলে কি হয় আমাৰ ডিমা প্ৰডাকশ্যন পখিলা ওলাওঁতে আমাৰ হেম্পাৰ পৰে আৰু কি তাৰ বাকীখিনি আমি এনেকৈ বিক্ৰী কৰি দিওঁ আৰু কি খাবলৈ খুব ভাল ধৰি লোৱাচোন প্ৰায় অসমৰ অসমীয়াই হওক বড়োই হওক বা আমাৰ ট্ৰাইবেল মানুহখিনি যথেষ্ট খায় যথেষ্ট জনপ্ৰিয় আৰু কি কিন্তু ৰঙা হয় ন নাই সিমান ৰঙা নহয় যেনিবা চেমটো এই পলুবিলাকৰ নিচিনাই থাকে কিন্তু অলপমান টুকুৰা হয় আৰু কি ইয়াতে হয়তো এতিয়া সূতা আছে যথেষ্ট প্ৰচুৰ মানে যেতিয়া নেকি বাহা বান্ধি গ'ল বাহা বান্ধাৰ পিছত সূতাটোতো নাইকিয়া হ'ল গো নাইকিয়া হ'ল তেতিয়া মানে একো নাই আৰু কি তেতিয়া মানে সেইটো খাব লাগে খাব খুব ভাল আৰু কি সেইটোহে খায় আৰু কি চেৰিকালচাৰৰ প্ৰজেক্টৰ ওপৰত মই বাহিৰত যোৱাৰতো এনেই মই কৰ্ণাটকত নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ মাইচৰত তাৰপিছত তাতে পোৱাৰ পিছত মোক চিলেক্ট কৰিলে গতিকে তেখেত বেষ্ট ফাৰ্মাৰ যিহেতু তেখেতক আমি এটা আমাৰ BTADৰ ফালৰ পৰা এটা টিম এটা চিলেক্ট কৰা হ'ল ফাৰ্মাৰ টু অফিচাৰ ঠিক তেওঁলোকৰ লগত মই চাইনালৈকে যাবলৈ সক্ষম হৈছোঁ তে চাইনাত যোৱাৰ কাৰণটো আমাৰ চাইনাত যিহেতু ৱৰ্ল্ডৰ ভিতৰত তেওঁলোকে ফাৰ্ষ্ট পজিশ্যনত আছে চেৰিকালচাৰত তে চেৰিকালচাৰৰ ওপৰত কি কৰে তেওঁলোকে কেনেকৈ প্ৰডাকশ্যনবিলাক কিমানখিনি অগ্ৰগত তে সেইবিলাকৰ ওপৰত আমাক চাৱাৰ কাৰণে নিয়া হ'ল তেওঁলোকে চাওক এতিয়া মালবেৰী তাৰমানে পাতপলুৰ ওপৰত তেওঁলোকে নুনি গছবিলাক যথেষ্ট লগাইছে নুনি গছৰ পৰা তেওঁলোকে পলুটো পাইছে তাৰপিছত যেতিয়া নেকি নুনি গছে ফল ধৰিব সেই ফলটোৰ পৰাও তেওঁলোকে আচাৰ বনায় আমাৰ অসমত যিটো দেখা পালোঁ আমাৰ সেইবিলাক ভেলু নাই যাৰ কাৰণে আমাক সেইবিলাক চাৱাৰ কাৰণে চাই পেলাই আমাৰ যাতে শিকি আহিব পাৰোঁ ইনস্পায়াৰ্ড হয় আৰু কি আমি ইয়াতে আহি পেলাই কিবা নহয় কিবা এটা কৰিব পাৰোঁ সেইকাৰণে আমাক বাহিৰলৈকে যাৱাৰ সুযোগটো দিছিলে তাৰপিছত আমাৰ ইণ্ডিয়াতো যিটো দেখা পালোঁ কৰ্ণাটকত যিটো চালোঁ মানে তেওঁলোকেও আমাৰ ইণ্ডিয়াৰ ভিতৰত 1 নম্বৰ পজিশ্যনত আছে এই কৰ্ণাটকে তেওঁলোকৰ তাতে অনলি পাটপলুটোৱে মানে 1 নম্বৰ পজিশ্যনত আছে তেওঁলোকৰ পাটপলুৰ বাদে এইবিলাক এৰী মুগা নোপোহে গতিকে আমাৰ অসমত এতিয়া চাওক আহিলে আমাৰ অসমত খালি গোটেইখিনি এৰী মুগাৰ ওপৰতে বেছ পাটপলুবিলাক ইমান চাফিচিয়েণ্ট নহয় গতিকে সেইকাৰণে মই ৰাইজক বাৰে অনুৰোধ কৰিব খুজিম সেইটো যে আমাৰ এৰী মুগাৰ ওপৰত যিটো আমি সোণাৰ খনিদৰকে ব্যৱহাৰ কৰি পেলাই যদি আমি কাম কৰোঁ তেতিয়াহ'লে নিজে জীৱিকাটো সুন্দৰ চলিব পাৰে আৰু কি ছাকচেছ হ'ব আৰু কি পলুবিলাক বেলেগ তাৰমানে এতিয়া 3টা বিহাৰত মেক্সিমাম পুহিব আপোনাৰ টচৰটো আৰু কৰ্ণাটকত ইফালে পুহিব মেক্সিমাম পাটপলুটো আমাৰ অসমত যদি আমি পাটপলু পুহিব খোজোঁ তেতিয়া আমাৰ সফলটো কম বিফলটো বেছি তাৰপিছত এতিয়া যদি আমাৰ টচৰবিলাক আমাৰ এতিয়া এভেইলেবল নহয় গতিকে আমাৰ এভেইলেবল ক'বলৈ গ'লে এৰী আৰু মুগা এই 2টা বস্তুৱে আমাৰ মানে অসমৰ কাৰণে খুব বেষ্ট জনপ্ৰিয় এতিয়া মেঘালয় এটা হ'ল হিলছ এৰিয়া মেঘালয়ত
মুগা পলুবিলাক যথেষ্ট সাফিচিয়েণ্ট হয় তাৰমানে হিলছ ফৰেষ্টলেণ্ড এৰিয়া সেইবিলাকত তাৰমানে প্ৰদূষণটো কম আমাৰ অসমত বেছিকৈ প্ৰদূষণ থকা কাৰণে এতিয়া মুগা পলুটো অলপমান মানে ছাইড এফেক্ট কৰে আৰু কি এতিয়া সেইকাৰণে এই ছাইড এফেক্ট কৰাবিলাকৰ কাৰণে এতিয়া কৈছে কি নিজস্ব নিৰ্দিষ্ট হিচাপে প্লেণ্টেশ্যনবিলাক কৰি লওক নিজৰ বাউণ্ডাৰীতে যাতে কীটনাশকে ঔষধ ঠুকুৰ যাতে তেনেকৈ প্ৰদূষণ নহয় আপোনাৰ পলুটো যাতে নষ্ট নহয় এতিয়া চাওক পলুৰে লাভো আছে লোকচানো আছে এই পলুটো ধৰা দি আছে মোৰ এই ধৰা দি থকা পলুটো যদি মই বেলেগৰ পৰা যদি পেষ্টিচাইডৰ হাৱা পোৱা যদি মই পাতটো লৈ আহোঁ তেতিয়াহ'লে এইটো গোটেই নাইকিয়া হৈ যাব তেতিয়াহ'লে চাওক আজি এমাহ ধৰি 20 দিন 25 দিন ধৰি বেচেৰাহাতে দিনে ৰাতি কষ্ট কৰাৰ পিছত যদি আজি এইটো গোটেইবিলাক মৰি যায় তেতিয়াহ'লে কিমান আঘাত লগা কথা সেইকাৰণে আজি কিছুমানে পলু পোহাটো কমাই দিছে এতিয়া চাওক আমাৰ অসমতেই যথেষ্টখিনি হৈ আছে আমাৰ অসমৰ যিটো এৰী পলুৰ সূতা কোৱালিটিৰ ভিতৰত এতিয়া চাওক দুটা ভাগ আছে আমাৰ বাক্সাৰ আধাৰ পাৰে ইফালে পশ্চিমে গোটেইবিলাক ৰঙা হ'ব বাক্সাৰ আধাৰ পূব ফালৰ পৰা গোটেই শনিপুৰ চব গপুৰ থপুৰ চব বগা সেই বগা ৰঙা সূতাৰ ৰঙা বাহাৰ সূতাটো বেছি ভাল আৰু বগা বাহাৰ সূতাটো অলপ মানে ল' কোৱালিটি আৰু কি কিন্তু এতিয়া যাক যিটো লাগে কোনোবাই বগাটো বিচাৰে কোনোবাই ৰঙাটো বিচাৰে কিন্তু বেষ্ট এইটো আমাৰ ৰঙাটোৱে ভাল আৰু কি ৰঙাটোৱে ভাল আৰু কি আৰু বাহিৰৰ পৰা আহাটোতো সিমান এটা সম্ভৱে নহয় আমাৰ যে বাহিৰৰ পৰা যে আমাৰ অসমত যে এৰী পলুৰ বাহা সোমাব বা মুগা পলুৰ বাহা সোমাব এইটো সম্ভৱে নহয় আমাৰ অসমৰ পৰা ৰ' মেটেৰিয়েলখিনি যথেষ্ট বাহিৰলৈ গুচি যায় এইখিনি আৰু এটা ক'ব লাগিব কি যে চাওক আমাৰ এই প্ৰচেছবিলাক যে আমি এজন ৰিয়াৰাৰ হয় পলু পুহিলোঁ গ্ৰেনেজ কৰিলোঁ প্লেণ্টেশ্যনো কি কয় আমি নাৰ্চাৰী কৰিলোঁ তাৰপিছত সূতা বাহাটো আমি সূতাও কাটিলোঁ এই সুযোগখিনি দিব লাগিব ডিপাৰ্টমেণ্টে তেতিয়াহ'লে চাওক গোটেইখিনি যদি প্ৰচেছটো হৈ যায় আমাৰ আমি সূতা কাটিলোঁ সূতা কটাৰ পিছত আমি কাপোৰ বনালোঁ কাপোৰখিনিহে আমাৰ বাহিৰত যাব লাগিব কিন্তু ৰ' মেটেৰিয়েল হিচাপে যাতে আমি দিব নালাগে ৰ' মেটেৰিয়েল হিচাপে আমি যদি বাহিৰলৈকে পঠাই দিওঁ তেতিয়াহ'লে আমাৰ মানুহখিনি কৰ্মটো হেৰাই যায় ইয়াৰ ওপৰত বহুখিনি কৰ্ম থাকি গ'ল আমি বাহাটোৰ পৰা যদি সূতা বনাওঁ সেইটো এটা কৰ্মৰ থলী থাকি গ'ল সূতাৰ পৰা যদি আমি কাপোৰ বনাওঁ সেইটো এটা কৰ্মথলী থাকি গ'ল তেতিয়াহ'লে লাষ্ট ফিনিচিং প্ৰডাক্টখিনি কাপোৰখিনিহে আমাৰ বাহিৰত যাব লাগে তেতিয়াহ'লে চাওক গোটেইখিনি মানুহখিনি এটা কৰ্ম সংস্থাপন পালে গতিকে এইখিনি ডিপাৰ্টমেণ্টকো মই কৈ থাকোঁ যেনিবা মাজে মাজে গতিকে তেওঁলোকে পদক্ষেপ লৈ আছে সিদিনাখন মোৰ তাতে দিল্লীৰ পৰা মেম্বাৰ ছেক্ৰেটাৰী আহিছিলে তেওঁলোকৰ ওপৰতো তেওঁলোকে যিখিনি সুধিছে তেওঁলোকক মই এনচাৰ দিছোঁ যে চাওক আমাৰ কৃষকসকলে উচিত মূল্য নাপায় উচিত মূল্যটো পাবলৈ হ'লে তেওঁলোকে কি ক'লে যে উচিত মূল্যটো পাবলৈ হ'লে কি কৰিব লাগিব যে আমি গাড়ী পঠাই দিলোঁ গাড়ীয়ে আপোনালোকে একদিন সিফালে একদিন এনেকৈ পঠাই দিলে কেনেকৈ ভাল হ'ব বোলো ছাৰ সেইটো এটা সম্ভৱ নহ'ব কাৰণ এক নম্বৰতে তেওঁলোকে ক'লে গুদাম বনাই দিব গুদাম বনাই দিয়াৰ পিছত সেই গুদামৰ পৰা তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গাড়ীখিনি লৈ যাব তেতিয়াহ'লে উচিত মূল্য আমাৰ কৃষকখিনি পাব কাৰণ কৃষকখিনি যদি উচিত মূল্য পায় তেতিয়াহ'লে আৰু পলুপালকখিনি আৰু আগুৱাই আহিব কাৰণ এতিয়া কথাটো হ'ল কি গোটেই আহি পেলাই কি হৈছে মাৰ্কেটখন আজি ইমানখিনি দিনে ৰাতি কষ্ট কৰাৰ পিছত যদি ইয়াক যদি উচিত মূল্য নাপায় তেতিয়াহ'লে পলুপালকৰ মনটো নাৰ্ভাছ হয় গতিকে ইয়াক যদি উচিত মূল্যটো পায় ইয়াৰ যদি ডিপাৰ্টমেণ্টৰ যদি 850 বা 750 টকা হয় 750 এই অৰিজিনেল ফাৰ্মাৰজনে পায় তেতিয়াহ'লে নিশ্চয় উৎসাহ হ'ব যদি ইয়াকে যদি আৰু 550 বা 500 টকা পাবলৈ হয় তেতিয়াহ'লে ফাৰ্মাৰজনৰ মনটো নাৰ্ভাছ হয় আৰু এই বস্তুবিলাক যদি ফাৰ্মাৰক লাভজনক কৰিবলৈ হ'লে কি কৰিব লাগিব প্ৰতিটা সাব ডিভিজন এলেকাত এটা গোদাম বনাব লাগিব প্ৰতিটা এলেকা সাব ডিভিজন গোদাম বনোৱাৰ পিছত গোদামত যিমানখিনি তেওঁলোকৰ ৰেগুলিং ফাণ্ড থাকিব লাগিব তাৰপিছত সেই ৰেগুলিং ফাণ্ডেদি গোদামত লোড কৰাৰ পিছত তেওঁলোকে গাড়ী দি লৈ যাব লাগিব আজি এতিয়া বনাই আছে যেনিবা মানে আৰম্ভ হোৱা নাই স্পান মিল বনাই আছে কোকৰাঝাৰ ডিপাৰ্টমেণ্টে এই স্পান মিলটো হৈ গ'লে হয়তো নিশ্চয় আমাৰ কুকনৰ ৰেটটো আৰু বাঢ়ি যাব আৰু হয়তো চাহিদাটো যথেষ্ট লগা হ'ব গতিকে তেতিয়া মানে আৰু উচিত মূল্য পাব বুলি মই আশা কৰোঁ তেতিয়া এই খেতিটো আগবাঢ়ি আহিব আৰু কি হয় সেইখিনি আৰু কি ঠিক তেনেকৈ মই পলুপালক হিচাপে
এতিয়া মই নাৰ্চাৰীও কৰোঁ নাৰ্চাৰীবিলাক মই অলৰেডি ইফালে পশ্চিমীয়া দেশত গৈছে মোৰ ছিকিমত গৈছে পূবে গৈছে মই ইফালে অৰুণাচল নাগালেণ্ড মেঘালয় এইবিলাকৰ মই পুলিবিলাক ছাপ্লাই কৰিছোঁ আৰু কি তাৰপিছত আমাৰ চিৰাং জিলাতে মুগা ৱাইল্ড লাইফ চেঞ্চুৰী বনাইছে তাতে মই বহুখিনি পুলি দিছোঁ তাৰপিছত মই ডিমা প্ৰডাকশ্যন কৰাৰ পিছত ডিমাবিলাক মই ঢেকীয়াজুলি শোণিতপুৰ ডিষ্ট্ৰিক্টত গৈছে তাৰপিছত মই মণিপুৰ পৰ্যন্ত পঠাইছোঁ ঠিক তেনেকৈ মই এই চেৰিকালচাৰটোত ডিমা প্ৰডাকশ্যন কাৰণতো খুব যথেষ্ট ভাল আৰু ডিপাৰ্টমেণ্টৰ লগত আমি খালি মানে সম্পৰ্কটো থাকিব লাগে তেওঁলোকে কাৰিকৰীবিলাক আমাক যথেষ্ট দিহা মৰম দিব আৰু কেতিয়াবা মাৰ্কেটবিলাকো আমাক দিয়ে গতিকে সেইকাৰণে আমাৰ পলুপালকসকলে যদি সঁচাকৈ যদি তেনেকৈ কাম কৰোঁ বুলি আগুৱাই আহে তেতিয়াহ'লে যথেষ্ট পলু পালন কৰিও অলপমান সকাহ পায় আৰু কি মই এইখিনি ৰাইজৰ আপোনালোকে ট্ৰেইনিং লৈছিল নেকি চেৰিকালচাৰৰ ওপৰত মোৰ ট্ৰেইনিং তেনেকৈ নাই কিন্তু প্ৰেক্টিকেলি যিহেতু আমাৰ পৰম্পৰাগত হিচাপে আমাৰ চেৰিকালচাৰটো অসমৰ মানুহখিনিয়ে যিবিলাক নেকি গাঁৱত বসবাস কৰে তেওঁলোকে পলুপালকৰ লগত অলপ নহয় অলপ জানে যথেষ্ট জনপ্ৰিয় এইটো জাতীয় কালচাৰ বুলি ক'লেও মানে বঢ়াই কোৱা নহয় আৰু কি অসমৰ মানুহখিনি থলুৱা মানুহখিনি যথেষ্ট এইখিনিৰ লগত সম্পৰ্ক আছে আৰু কি গতিকে সেইকাৰণে বেছি কাৰিকৰীত কিন্তু কথা হ'ল কি এতিয়া চব বিজ্ঞানিক যুগত কিছুমান আমি ট্ৰেইনিং লোৱাটো বাধ্যতা কাৰণ কিয় ট্ৰেডিশ্যনেল মঠত যদি আমি সততে গৈ থাকোঁ তেতিয়াহ'লে আমাৰ আশা মানে উপাৰ্জনটো তেনেকৈ নহয় সেইকাৰণে আমি যদি প্ৰডাকশ্যনটো অলপ হেম্পাৰ পৰে যাৰ জন্য আমি যদি ট্ৰেইনিং লওঁ তেতিয়াহ'লে প্ৰডাকশ্যনটো যথেষ্ট চাইণ্টিফিকেলি কৰিলে যথেষ্ট চাইণ্টিফিকেলি কৰিলে যথেষ্ট লাভজনক হয় আৰু কি আপোনাৰ এই যিটো আইডিয়াটো আহিল বা কৰিম বুলি যিটো ভাবিল কি কৰিম বুলি ভাবাটো আচলতে মই এজন এগ্ৰিকালচাৰ ছেক্টৰতহে মই বেছিখিনি কাম কৰোঁ কিন্তু চেৰিকালচাৰ মই তেনেকৈ অহা নাছিলোঁ কিন্তু আমাৰ BTEDত যেতিয়া নেকি ভিজিলেন্ট টিম এটা অহাৰ পিছত মোক দেখা পালে গোটেই এভৰিথিং খেতিবিলাকে দেখায় মাছৰ পৰা হৰ্টিকালচাৰৰ পৰা এগ্ৰিকালচাৰৰ পৰা গোটেই ভেটেনাৰীৰ পৰা গোটেইখিনি দেখাৰ পিছত চেৰিকালচাৰটো নাই গতিকে চেৰিকালচাৰ ডিপাৰ্টমেণ্টে মোক তেনেকৈ তেওঁলোকে মাতি নি পেলাই এই আইটিআই মানে এই চেৰিকালচাৰটোও ল'বলৈ ক'লে আৰু কি যে আপোনাৰ আইটেমটো এটা চেৰিকালচাৰটো আমি প্ৰজেক্ট দিব খোজোঁ আপোনালোকে সেইটো কৰক আৰু তেনেকৈ লাহে লাহে বাছনি কৰিলে আৰু হয় তেনেকৈ লাহে লাহেকৈ কৰোঁতে আজি এইখিনি পৰ্যন্ত আহি পালোঁ আৰু কি গতিকে এইকাৰণে মই ৰাইজক এইখিনি অনুৰোধ কৰিব খোজোঁ যে আমাৰ এৰীৰ সূতাৰ কাপোৰ মুগা সূতাৰ কাপোৰ যথেষ্ট ডিমাণ্ড আছে গতিকে এনেকৈ আমি পলুপালকসকলে যদি সূতা কাটি পেলাই কাপোৰ বনাই পেলাই যদি যথেষ্টখিনি কৰিব পাৰে যথেষ্ট আমাৰ উপাৰ্জন হ'ব আৰু কি সেইখিনি মোৰ বিশ্বাস আছে আৰু কাৰণ আজিকালি এইটো বস্তু প্ৰায় নোহোৱাই হৈ গৈছে সেইকাৰণে আমি এইটো বস্তু জাতীয় কালচাৰটো ধৰি ৰাখিবলৈ হ'লে আমি কিবা নহয় কিবা এটা কৰিব লাগিব আৰু এতিয়া চব সেইকাৰণে মই ক'লোঁ যে আমি অনলি খালি ৰিয়াৰিঙত ব্যস্ত থাকিলে নহ'ব গ্ৰেনেজ কৰিব লাগিব গ্ৰেনেজ কৰিলেই নহ'ব আমি এতিয়া নাৰ্চাৰীটো যাব লাগিব নাৰ্চাৰী গ্ৰেনেজ ৰিয়াৰিং এইটো হ'ল চেৰিকালচাৰ গুচি গ'ল তাৰপিছত যদি আমাৰ বাহাইবিলাকত যদি আমি হেণ্ডলুমৰ প্ৰতি যদি আমি সূতা বনাবলৈ কাপোৰ বনাবলৈ গুচি যাওঁ তেতিয়াহ'লে আৰু ভেলুৱেশ্যন হৈ গ'ল ঠিক তেনেহ'লে চব 10 টকাৰ বস্তু আমি 20 টকা পাবলৈ সক্ষম হ'লোঁ 20 টকাৰ বস্তুটো আমি কাপোৰ বনাবলৈ কিমান হ'ব 5,000 টকা বা 3,000 টকা পাবলৈ সক্ষম হ'লোঁ আৰু গতিকে সেই ভেলুৱেশ্যনৰ লক্ষ্যটো যদি সততে ৰাখোঁ তেতিয়াহ'লে আমাৰ যথেষ্ট মানে ভাল লাভ হ'ব বুলি মোৰ বিশ্বাস হয় আৰু কি আপোনাৰ এইবিলাক যে মানে বিস্তাৰবিলাক এইবিলাক কিবা কামত আহে নেকি এই বিস্তাৰবিলাক চব আজিৰ যুগত এনেকুৱা হৈছে অৰ্গানিকৰ এটা ঢৌ আহিছে গতিকে এই বিস্তাৰটো যদি আপুনি খেতিৰ কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে DAP যিমানখিনি কাম কৰিব এইটো কাম কৰিব সিমানখিনি এতিয়া মই কি কৰোঁ এইবিলাক যেহেতু মোৰ ভাৰ্মি কম্পোষ্ট কেঁচুমতা সাৰ আছে তাতে মই সেইবিলাক মিক্স কৰি পেলাই এইটো দি দিওঁ ইয়াৰ পৰা যিটো ৰস ওলায় সেইটো ভাৰ্মিক ৱাছ বুলি কয় কেঁচুমতা সাৰৰ পানী এইটো যদি খেতিত আপুনি স্প্ৰে কৰি দিয়ে ইমান সুন্দৰ গ্ৰথ লয় সেইকাৰণে এতিয়া আমি যদি চাওঁ লাভৰ কথা আমাৰ বছৰত মোটামুটি মোৰ অন্তত এই চেৰিকালচাৰৰ ওপৰত 2-2.5 লাখ টকাটো ইনকাম হয় আৰু কি মই সিদিনাখন বাহাখিনি ইয়াৰলি নিজৰ বাদেই আৰু আনৰো অলপ চলপ জমা দিয়ে সেইখিনি মই দি আহিলোঁ মই সেইটো 5 লাখ টকা মই পাবলৈ সক্ষম হৈছোঁ আৰু কি বাহাতে গতিকে তেনেকৈ যদি আমি সাধাৰণ পলুপালকে যদি এই ছিষ্টেমে যদি মই যিখিনি ক'লোঁ সেই ছিষ্টেমে যদি গুচি যায় তেতিয়াহ'লে ইয়াৰলি 1 লাখ টকাটো হাঁহি মুখে যি মানুহে পাৰে আৰু কি কিন্তু
ডিপাৰ্টমেণ্টৰ গাইড হিচাপে মাটি কালি থাকিব লাগিব 3 বিঘা 3 বিঘা মাটি থাকিলে তেতিয়াহ'লে চাওক কেচেৰু থাকিলে হিমিলা আলু টপিঅকা থাকিলে এৰাও মানে ছিটিয়াই দিলে মাজে মাজে এই পাতখিনি থাকিলে 3 বিঘা মাটিত সি ইয়াৰলি 1.5 লাখ টকাটো অনিবাৰ্য পায় এই দাদাৰ চেৰিকালচাৰ বুলি নহয় তেখেতৰ সৈতে আমি অমিতা খেতিৰ ওপৰতো এতিয়া ভিডিঅ' বনাইছিলোঁ আৰু তেখেতে এতিয়া বৰ্তমান আৰু এটা নতুন প্ৰজেক্ট কৰি আছে তামোলৰ এই আমি তামোলৰ খেতিৰ ওপৰতো তেখেতৰ সৈতে আমি এটা টপিক বনাম গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব